কি বনাই আছো তই? ইনষ্টাগ্ৰাম কিহৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ' পৰিৱেশ দেখুৱাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আকৌ নতুন এটা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো কি, আজি এটা মানে ঘৰৰে অকণমান কিবা এটা কৰিছোঁ, তাকে আপোনালোকে চাবলৈ ভিডিঅ'টো অপেক্ষা কৰক। এইফালে আমাৰ একদম পূৰা ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱাত একদম পূৰা ব্যস্ত। তাৰপিছতে আমাৰ এয়া পোৱালি সোপা লৈ পেলাই ধুনীয়াকৈ আছে। তাৰপৰা এইফালে একদম পূৰা ধুনীয়াকৈ হেৰি কৰি আছে। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ কাৰ্যসূচী। একদম প্ৰায় ইয়াত একদম পূৰা চবেই একদম পূৰা হেৰিয়াত ব্যস্ত। কি বনাই আছ তই? ইনষ্টাগ্ৰাম একদম পূৰা সৰু পোৱালি আজিকালি ইনষ্টাগ্ৰামত একদম পূৰা হেৰি হৈ আছে। এইফালে এইজন পুৰুষে একদম পূৰা হাঁহি একা অৱস্থা নাই। এজন আমাৰ দেউতা হয়, ধুনীয়াকৈ একদম পূৰা হাঁহি মেলি অৱস্থা নাই। আজি মানে এতিয়া নকওঁ, অলপ ভিডিঅ'টো শেষত ক'ম, আপোনালোকে অপেক্ষা কৰক কিহৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। তাৰপিছত আপোনালোকক ধুনীয়াকৈ মই ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। তো গাইজ, ভিডিঅ'টোৰ শেষত আমি আহি পালোহি, উপনীত হৈছোঁ। আজি কৈ আছোঁ আমাৰ এইটো মোৰ সৰু ভাইটি, এই ভাইটিৰ বাৰ্থডে', যাতে চবেই মৰম আশীৰ্বাদ দিয়ক, যাতে ই ভালদৰে সুখে সুকলমে থাকি গোটেই জীৱনটো যাতে ধুনীয়াকৈ মংগলময় হওক, তাৰে আশীৰ্বাদ দিয়ক। চবেই লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। গতিকে তোমালোকে কিবা ক'বা নেকি? কিবা কবি? নকওঁ? লাইক কমেণ্ট শ্বেয়াৰৰ কথা একো নকওঁ? আহি যা। একদম পূৰা ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু আমাৰ চব কৰিব চব কৰিব। গতিকে বাই বাই।